এইটো কি ল'ব পাৰে মাইকী মানুহৰ মানি বেগটো ধৰে আৰু পাছবুকটো ধৰে বা চশমাযোৰ ল'ব পাৰি এইটো দাম কিমান ক'লে দাম 150 গোটেই ভাৰতৰ ভিতৰতে আমি বহুত ওপৰত আছোঁ অসমৰ মহিলাই বহুত আগবাঢ়ি গৈছে আৰু লগতে আমাৰ গোটেই ইণ্ডিয়াৰ যিটো অল ইণ্ডিয়া ষ্টেণ্ড এভাৰেজ হৈছে 2.2 আৰু আমি অসমে হৈছোঁ 3.5 আমি আৰু অলপ যদি ভাল কাম কৰি দিব পাৰোঁ তেতিয়াহ'লে আমি নেশ্যনেল এভাৰেজৰ ওপৰত যাব পাৰিম আৰু এয়াকে কৈ গোটেই মহিলাসকলক তেওঁলোকক যেতিয়া তেওঁলোকে এই আত্মসহায়ক গোটৰ ওপৰত যেতিয়া তেওঁলোকে যায় 10টা বা 15টা আত্মসহায়ক গোট লগ লাগি এটা ভিলেজ অৰ্গেনাইজেশ্যন বা গ্ৰাম্য সংগঠন হয় তাৰ ওপৰতো আকৌ আমাৰ যি 18,000 গ্ৰাম্য সংগঠন আছে তাৰ ওপৰতো আকৌ যেতিয়া আমাৰ আৰু 10-15টা বা 20টা গ্ৰাম্য সংগঠন লগ লাগি আমাৰ এটা CLF হয় এই CLF প্ৰত্যেকটো ব্লকতে 4টা CLF থাকে আৰু আমাৰ অসমত এতিয়ালৈকে 706টা CLF আছে ঠিক তেনে বাইদেউ কি নাম আপোনাৰ বাইদেউ আপোনাৰ নাম বাইদেউ কি আনিছে কওকচোন আমি ধৰ ডিষ্ট্ৰিক্টৰ হৈ আহিছোঁতো ডিষ্ট্ৰিক্টৰ যিবিলাক SSG ইয়াত বস্তুবিলাক দিছে মেখেলা চাদৰ দিছে গামোচা দিছে ফুল দিছে তাৰপিছত LED বাল্ব দিছে SSG মহিলাই প্ৰস্তুত কৰা আৰু কি দিছে আৰু এই আচাৰবোৰ দিছে চেল কেনেকুৱা পাইছে বাইদেউ গুৱাহাটী চেল বহুত ভাল হোৱা নাই তথাপি আৰু অলপ অলপ হৈ আছে আৰু এনেকৈ এটা পিৰামিডিকেল ষ্ট্ৰাকচাৰত আমাৰ গোটেই মহিলাখিনি গঠন কৰা হৈছে তেওঁলোকে আগবাঢ়ি গৈছে তাৰপিছতে আমি তেওঁলোকৰ মাজত প্ৰডিউচাৰ্ছ গ্ৰুপ বনাইছোঁ আৰু প্ৰডিউচাৰ এণ্টাৰপ্ৰাইজ বনাইছোঁ তাৰপিছতে তেওঁলোকৰ ওপৰত আকৌ আমি লোকেল গ্ৰুপ বনাইছোঁ যাতে তেওঁলোকৰ ইনকাম বাঢ়ে তেওঁলোকক আমি চব পিনৰ পৰা সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিছোঁ কিন্তু আমাৰ এটাই উদ্দেশ্য হৈছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন যে আমাৰ প্ৰত্যেকগৰাকী অসমৰ মহিলা লাখপতি মহিলা হ'ব লাগে 2023 চনৰ ভিতৰলৈকে আমাৰ এই 33 লাখ মহিলা আমাৰ লাখপতি হ'ব লাগে আমি চেষ্টা কৰিছোঁ আজিৰ দিনত আমাৰ 2 লাখতকৈ অধিক মহিলা লাখপতি আৰু কেইদিনমানৰ পিছতে 6 লাখতকৈ বেছি মহিলা লাখপতি হ'ব ঠিক তেনেকৈ চেষ্টা হৈ আছে ন মানুহ অলপ কম হৈ আছে তো ফুলবিলাক কিমানকৈ বিকি আছে বাইদেউ ফুল এতিয়ালৈ 300 টকা ঠিক আছে আৰু আচাৰটোৰ দাম কিমান আহিব বাইদেউ আচাৰটোৰ দাম 85 বাইদেউ আপোনাৰ হাতৰ ফুলটো কিমান আহিছে ফুলটো এইটো 250 আছে 250 আছে ন আৰু এই পিছৰ যে কাপোৰবিলাক কিমানত বিকি আছে বাইদেউ এইবিলাক 2000 আৰু এই বেগবিলাক 300 বেগবিলাক 300 এইবিলাক কিহৰ বেগ হয় বাইদেউ কাপোৰৰ বেগ কাপোৰৰ এইটো কি ল'ব পাৰোঁ এই বেগবিলাকত আমাৰ মাইকী মানুহৰ 2-3 কাপোৰ চাপোৰ লৈ মানে কোনো জেগাত গ'লে আৰু ইউজ কৰিব পাৰে ন আৰু ক্ৰমান্বয়ে আমি মহিলাসকলক লাখপতিৰ দিশেৰে আমি নিবলৈ চেষ্টা কৰিছোঁ আমি বেলেগ বেলেগ কাম কৰাবলৈ হাত লৈছোঁ যেনেকৈ পল্ট্ৰি গোটাৰী ফিচাৰী পিগাৰী আমি বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ লগত আমি কনভাৰ্জেঞ্চ কৰিছোঁ আমি MGNৰেগাৰ লগত কনভাৰ্জেঞ্চ কৰি আমাৰ প্ৰত্যেকগৰাকী মহিলাৰে জব কাৰ্ড আছে যাতে জব কাৰ্ডত তেওঁলোকে 100 days মেইনটেজ লেবাৰ ল'ব পাৰে যাতে তেওঁলোকে আমাৰ স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম যিটো নতুন স্কিম ওলাইছে সেই স্কিমত তেওঁলোকে পুখুৰী খান্দিব পাৰে ফিচাৰী বনাব পাৰে নিজৰ ঘৰৰ আগত খেতি কৰিব পাৰে বা নহ'লে তেওঁলোকে যদি প্লেণ্টেশ্যন কৰিব পাৰে বেলেগ বেলেগ ধৰণৰ তেওঁলোকে কাম হাতত ল'ব পাৰে এইবিলাক বেগ বাইদেউ মাইকী মানুহে বেছি লয় ন মোবাইলটো ল'ব পাৰি সেই বেগটো কিমান কি ইউজ কৰিব পাৰে এইটো কি ল'ব পাৰে মাইকী মানুহৰ মানি বেগটো ধৰে আৰু পাছবুকটো ধৰে বা চশমাযোৰ ল'ব পাৰি এইটো দাম কিমান ক'লে দাম 150 আৰু সেইটো এই শলৰ কাপোৰটো 750 এইটো হাতে বনোৱা বস্তু হয় ন ঠিক আছে চাবিলাক কিমানকৈ বিকি আছে আমাৰ তাঁতশালৰ গামোচা হয় হয় এই গামোচাটো 200কৈ 200 বিকি আছে ন আৰু এইটো হ'ল কিমানত বিকি আছে আমি 100 টকাত বিক্ৰী কৰিছোঁ 100 টকাত বিকি আছে ন
আছে আৰু বহুত আইটেম আছে দেখোন আছে বহুত আইটেম আছে আমি নতুনকৈ মুগা ৰিয়েৰিঙৰ কাৰণে মেজাংকৰি মুগা যিটো আমাৰ নাইকিয়া হৈ গৈছে আমাৰ অসমৰ যিটো আমি বুৰঞ্জীত পঢ়িছিলোঁ আকৌ যাতে পুৰণা সেই আহোম স্বৰ্গদেউসকলে পিন্ধা কাপোৰ যাতে আমাৰ মহিলাই অসমৰ মহিলাই আকৌ পিন্ধিব পাৰে আমি যাতে এই কাপোৰখিনি পাট মুগা ইত্যাদি আমি যাতে অসমৰ পৰা আনিব পাৰোঁ বা আমি বেলেগ পঠিয়াব পাৰোঁ অলৰেডি আমাৰ বস্তু বেলেগ দেশলৈ গৈ আছে বেলেগ ষ্টেটলৈতো গৈ আছে আমাৰ বেলেগ দেশলৈকো আমাৰ বস্তু প্ৰডিউচ হৈ পঠিয়াই আছোঁ আৰু ইয়াতে আমাৰ কিছুমান বস্তু নতুন নতুনকৈ হাত লোৱা হৈছে যেনেকৈ চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ পৰা আমাৰ যিটো গাৰ্মেণ্ট বিজনেছ আছে সেইটো আমি বাংলাদেশলৈ নিব বিচাৰোঁ তেনেকৈ চব ঠাই বেলেগ বেলেগ জিলাৰ পৰা আমি বেলেগ বেলেগ ঠাইলৈকে বস্তু আমি নিয়াৰ ব্যৱস্থা কৰি আছোঁ যাতে আমাৰ বস্তু বিক্ৰী হয় আমাৰ গাখীৰ এতিয়া উৎপাদন হৈছে আমি গাখীৰৰ চেণ্টাৰ বনাই আমি নিজৰ অসমী যেনেকৈ পুৰবী গাখীৰ বা আমি চুদা গাখীৰ পাওঁ ঠিক তেনেকৈ আমি অসমী গাখীৰ আমাৰ যিটো ব্ৰেণ্ড সেইটো হৈছে অসমী গাখীৰ 1100 এইটো পুৰণা যিবিলাক পেলোৱা কাপোৰ সেই পুৰণা কাপোৰবিলাক কিনি এনেকৈ শাৰী পুৰণা কাৰণে সেইটো ব্যৱহাৰ নহয় এইটোত কিমান বিকি আছে 1100 বিকি আছে ন ঠিক আছে আত্ম যে অসমৰ পৰা অসমী হয় কিন্তু আমাৰ এজন DPM এই অসমৰ এই আত্মসহায়ক গোট মহিলা সংগঠনৰ এটা নাম বনাইছে যিটো আপোনালোকে দেখি আছে এইটো অসমী আমাৰ ব্ৰেণ্ড এই ব্ৰেণ্ডত যাতে আমাৰ বস্তুখিনি বিক্ৰী হয় আৰু ইয়াকে আজি আমাৰ উপস্থিত থকা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি সকলোৱে নিজৰ ইমান কৰ্মৰত জীৱনৰ ইমানখিনি আদৰণি ভাষণ সমাপ্ত কৰিছোঁ ধন্যবাদ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালিকা তথা আমাৰ সকলোৰে অভিভাৱক স্বৰূপ কৃষ্ণা বৰুৱা বাইদেউ আদৰণি ভাষণ ৰখাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমি আগবাঢ়ি আহিছোঁ বৰগীত বাইদেউ আপোনাৰ নামটো মোৰ ৰশ্মি হাজৰিকা বাইদেউ আপোনাৰ মোৰ নাম লক্ষীমণি দাস বাইদেউ কি ধেমাজিৰ পৰা আহিছোঁ আৰু আত্মসহায়ক গোট ডিষ্ট্ৰিক্টৰ হৈ আহিছোঁ আমি আনিছোঁ বোৱা কাপোৰ কানি এটা কাপোৰ দেখুৱাওকচোন আমাক কেনেকুৱা কাপোৰ আনিলে এইবিলাক টচৰ কিবা হেৰি অৰিজিনেল মুগা হয় তাৰপিছতে টচৰো আছে তাৰপিছতে মুগা যোৰা আছে তাৰপিছতে এৰী যোৰা আছে এৰী চাদৰ আছে মিচিঙৰ হাতৰটোৰ দাম কিমান এইটো হ'ল আমাৰ 7,000 টকা ন এইটো নিজে বনোৱা কাপোৰ নিজে বনোৱা কাপোৰ তাৰপিছতে গামোচা আছে তেনেকৈ গামোচা আছে ন গামোচা কিমান দাম হয় এইবিলাক 2500 আছে 2000 আছে 1500 আছে